আমি মাতা প্ৰেছ মিডিয়া দাদা বা ককাই ছাৰ গীতাৰ কাৰণে মাতা কৰা টাইম কৰা পঞ্চাৰ কাৰণে বেছি ধন্যবাদ। আজি আমি মাতাটো প্ৰেছ মিট থাকিবলগীয়াটো সেইটোৱে কথা, মানে আমাৰ আবাৰিম KPLT চিংৰি আছং পৰা তো আমি 6টা সংগঠন আছে, তো বোৰ্ড চেয়াৰমেন দিব এনেকুৱা কথা হৈছিলে। বহুত কিমান দিন সেইটোতো আমি ক'ব নোৱাৰোঁ। তো হাম্বি হোটেলতে আমি মিটিং হৈছিলে, সেই সময়তে আমাৰ যিটো নাম দিয়াটো আমাৰ KPLT KPLT আবাৰিম চিৰি আছং পৰা দিয়াটো আমাৰ ৰান ৰংপিৰ কাৰণে দিছে। তো এনেই আমি লোকৰ পৰা অলপ বেলেগৰ পৰা অলপ কথা শুনি পাইছোঁ যে আতু ৰংপি বা কাংবুৰা ৰংপিৰ কাৰণে দিব তেনেকুৱা কৈছিলে। আৰু সিটো ট্ৰেইনাৰো নহয়, আৰু ট্ৰেইনাৰ বা কেডাৰ্ছক মৰম চেনে থকা মানুহো নহয়। তো আমি ক'বলগীয়াটো সেইটোৱে, আতু ৰংপি কাৰণেতো আমি যিমানটো আমাৰ KPLT গ্ৰুপ আছে নামানে বোৰ্ড চেয়াৰমেন কাৰণেতো, তো আমাৰ ৰান ৰংপিৰ কাৰণেহে দিব লাগিব, সেইটোহে আমি কেলে মানে আমাৰ দুখ সুখ মানুহ কাৰণে টকা পইচা কথা নহয় না। টকা পইচা দিলে যে মানুহৰ মন ভাল হ'ব সেইটো নহয় না। পইচা টকা দি পেলাই মানুহৰ মনটো কিনিব নোৱাৰে, আমি সেইটোৱে। আৰু সি কোৱালিফাইড এইটোতো আমি ক'ব বিচাৰা না, কোৱালিফাইড কিমান আছে কি নাই সেইটো নহয়, হ'লেও তাৰ মানুহটো ব্যৱহাৰ ভাল আছে, যে আমাৰ দুখ সুখ জনা মানুহে এইটোৱে লাগে, আৰু বেলেগ একো নাই। 6টা সংগঠন গ্ৰুপত মানে একটা মানে বোৰ্ড চেয়াৰমেন দিয়াৰ কথা আছিলে। সেইটো কথালৈ আমি হাম্বি হোটেলত আমাৰ 6টা সংগঠন গোট হৈ পেলাই আলোচনা কৰা হৈছে, কাক দিম কাক নিদিম। যে আমি আলোচনা কৰি পেলাই আমাৰ ৱেলফেয়াৰ ছ'চাইটিৰ পৰা আমি আলোচনা কৰি পেলাই আমাৰ যোনটো KPLT চিংৰি আছং পৰা আমি যোনটো আমি অন্তৰৰ পৰা আমি আলাপ আলোচনা কৰি পেলাই কোন কাক কি পঠালে ভাল হ'ব, তো আমাৰ সংগঠনৰ কি সহায় কিবা এটা থাকিব, কাক পঠালে কিবা ফিউচাৰ অলপ ভাল হ'ব, সেইটো কাৰণে আমি আলোচনা কৰি পেলাই আমাক এক্স KPLT চেয়াৰমেন ৰান ৰংপি তাৰ নাম আমি দিয়া হৈছে। তেতিয়া আজি বেলেগ মুখৰ পৰা মানে কিবাৰ পৰা শুনা মতে যে বেলেগ নামৰ ওলা হৈ তাতে উল্লেখ হৈ গ'ল, সেইটো যে মানে সেইটো কাৰণে আমি আজি প্ৰেছ মিট কৰিবলগীয়া হৈছে যে আমি মানে যোনটো কামবুৰা ৰংপি, সেইটো কামবুৰা ৰংপি আমাৰ মানুহে হয়, কিন্তু যে আমি যোনটো অৰ্গেনাইজেশ্যন যিমান আছে কেডাৰ্ছ আৰু লিডাৰ যিমান আছে তাৰ যে কিবা আলোচনা কৰি পেলাই যোনটো নাম পঠাইছে, সেইটো যোনটো তাৰ নামটো আজি উল্লেখ হোৱা নাই। সেইটো বাবে যে আমি ইয়াৰ পৰা CM ছাৰৰ কাৰণে ৰিকুৱেষ্ট কৰাটো এইটোৱে যে আমাৰ KPLT পৰা যোনটো আমি পঠোৱা হৈছে প্ৰথমৰ লিষ্ট, সেইটো ৰান ৰংপিৰ কাৰণেহে আমাক বোৰ্ড চেয়াৰমেন দিব লাগিব। আতু ৰংপিৰ কাৰণেহে দিব, কামবুৰা ৰংপি সেইটো দিচামা থাকে, সি আমাৰ মানুহ হয়, হ'লেও সিটো ট্ৰেইনাৰ মানুহ নহয় না, চিভিল পৰা সোমাই আহিছে। যে সংগঠনত কেনেকুৱা দুখ আছে কেনেকুৱা কি আছে সেইটো সি ইমান নাজানে, আৰু মৰম চেনে মানুহৰ লগত ইমান নাজানে। হয়, আমাৰ চিনিয়ৰ কাৰণে দিব লাগে, এইটোৱে। আৰু আমিতো প্ৰেছ মিট দিম যে আমাৰ যিটো ফাণ্ডাৰ হয়, সি আমাৰ KPLTত ফাণ্ডাৰ হয়, সি যদি আজি KPLT সংগঠন নুখুলিলেতো সি আজি KPLT নামেই নাহিলে হয়। আমিতো চিনিয়ৰ জুনিয়ৰ এইটো ৰেচপেক্ট দিব লাগে, সেইটোৱে। আমাৰ চিনিয়ৰ হয় বা ফাণ্ডাৰে হয় আমাৰ ৰান ৰংপিটো, সিহে আমাৰ বোৰ্ড চেয়াৰমেনটো পাব লাগে, সেইটোহে আমাৰ অনুৰোধ। যদি আমাৰ ৰান ৰংপিৰ কাৰণে যদি আমাৰ বোৰ্ড চেয়াৰমেন নিদিয়ে, তো আমাৰ যিমানটো KPLT গ্ৰুপ আছে কেডাৰ্ছ এটা আহি পেলাই আৰু আমিতো প্ৰেছ মিট দিবলগীয়া হৈ যাব পাৰে। হয়, ময়ো ফাণ্ডাৰ হয়, আমাৰ কেনেলেট
কেনেলে নামিম সেইটো সময়তে ভাগ হোৱা হয় 25 জনৰ লগত ভাগ হোৱা মানুহ হয় আমিও ফাণ্ডাৰ হয় হ'লেও মইতো সেইটো নাই হ'লেও আমাৰ চেয়াৰমেন ৰাণ ৰংপি পাব লাগে সেইটোহে আমাৰ অনুৰোধ আৰু আমাৰ কথাটো CM ছাৰে মানিব বুলি আমি আশা কৰিছোঁ CM ছাৰ আজিলৈকে যিমানটো কাৰ্বি আংলং য'ত নেকি হ'লেও পৰিৱৰ্তনটো কৰি আছে এইটো বিজেপি চৰকাৰৰ তো সেইটোহে আমিতো অনুৰোধ যে যেনেকা মানুহৰ কাৰণে দুখ সুখ জনা মানুহে আমাৰ কাৰণে বোৰ্ড চেয়াৰমেনো লাগে আমাৰ কাৰণে ৰাণ ৰংপি লাগে সেইটোৱে আৰু